Happy Holi! Hello guys, welcome to my YouTube channel Bhai Entertainment. নমস্কাৰ বন্ধুসকল, পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি মই এতিয়া বৰ্তমান উপস্থিত আছো বৰপথাৰ চকলি গাঁও আৰু বৰপথাৰ চকলি গাঁও এখন মই নেপালী সম্প্ৰদায়ৰ বিয়াত আহিছো আৰু বিয়াত আজি মই ফটো শ্বট কৰিবলৈ আহিছো আৰু ইয়াৰ দুটামান দৃশ্য আপোনালোকক দেখুৱাবলৈ মই চেষ্টা কৰিম। আপোনালোকে ভিডিঅটো চাই থাকিব আৰু নেপালী সম্প্ৰদায়ৰ এখন বিয়া কেনেকৈ পালন কৰা হয়, কেনেকৈ কি নীতি নিয়ম কৰা হয় সকলো মই ভিডিঅ' আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু আজি হৈছে আপোনাৰ বিয়া অহা কাইলৈ আছে আৰু বিয়াৰ আগদিনাখন কেনেকুৱা কি নীতি নিয়ম পালন কৰা হয় আৰু তেনেকুৱা ধৰণৰ ভিডিঅ' এটা মই বনাবলৈ চেষ্টা কৰিছোঁ। আৰু এইটো চাইডে দেখিছে আপোনালোকে নেপালী সম্প্ৰদায়ৰ আপোনাৰ বিয়াৰ আগদিনাখন সত্যনাৰায়ণ পূজা পাতি আৰু সকলো ঘৰৰ পৰিয়াল একগোট হৈ সত্যনাৰায়ণ পূজা কৰা হয়। এইফালে চব হেপী হোলি। আপোনালোকে দেখিছে মোৰ আৰু ইফালে প্ৰায় ৰং দেখিছে আৰু আজি যিহেতু হোলি, হেপী হোলি আৰু হোলিৰ কাৰণে প্ৰায় মানে লগৰ বন্ধু বান্ধৱীসকলে লগ পাই পুৰা ৰং সানি দিলে। এতিয়া বিয়া ঘৰতে আৰু ভাই তিনিটাক লগ পালো। তোমাৰ নামটো? ৰচন শ্ৰেষ্ঠ। হা? ৰচন শ্ৰেষ্ঠ। কি শ্ৰেষ্ঠ ভালকে কৈ দিয়া। ৰচন শ্ৰেষ্ঠ। আৰু তোমাৰ নামটো? ৰচন শ্ৰেষ্ঠ। আৰু তোমাৰ নামটো? বিক্ৰম শ্ৰেষ্ঠ। ভাল লাগিলে তোমালোকক লগ পাই। আৰু এয়া বৰ্তমান ৰিচিপশ্যন খাবলৈ আহি আছো। ৰিচিপশ্যনত খাবলৈ বহিলো আৰু এয়া দিছে পুৰি আৰু পুৰি ভাজি আৰু এইফালে বহি আছে বিশাল। কেনেকুৱা টেষ্ট? একদম বঢ়িয়া। আজি মানে নিয়ম এটা, আজি পুৰি চব্জি, কাইলৈ ৰিচেপশ্যন। বঢ়িয়া লাগিছে ন খাই? কাইলৈ ৰিচেপশ্যনত মানে চালাড আৰু এয়া চালাড আৰু পুৰি ভাজি আৰু এইফালে আছে এজন খাই আছে বন্ধু আৰু এইফালে দুজন। দৰা ওলাই আছে, সাজ পোছাক পিন্ধি আছে আৰু এইফালে দেখিছে আপোনালোকে সাজ পোছাক পিন্ধি আছে। এইফালে কইনা বেলেগ এটা ৰুমত ওলাই আছে। কইনাক মই দেখাবগৈ নোৱাৰি বৰ্তমান এতিয়া। এইটো দৰাৰ ৰুম আৰু দৰাৰ ৰুমত বৰ্তমান এতিয়া সাজ পোছাক পিন্ধি আছে। অলপ পাছৰ সময়তে আপোনালোকৰ দৰা কইনা একেলগতে দেখি পাব ৰভাৰ তলিত।